হেল্ল' গাইজ মই আজিৰ ডিনাৰৰ ৰেচিপি লৈ আনিছোঁ। ডিনাৰৰ ৰেচিপি নহয়, আজি মই ডিনাৰ কেনেকৈ বনালোঁ, ৰাতিৰ সাজ কেনেকৈ বনালোঁ তাকে আপোনালোকৰ ওচৰত দেখুৱালোঁ। একেবাৰে চিম্পুল, মাই মছলা নোহোৱা খাদ্য, অকল পটল আৰু আলু ভাজি আৰু বেঙেনা ফ্ৰাই আৰু এফালে মুগ মচুৰ ডাল। এয়া মই কেৰাহীত ডাল বহাই দিওঁ। এয়া মই ৰেডি কৰি থৈ দিছোঁ ধুই পেলাই। এইটো কাটি ল'ম। তাৰ আগতে মই গেছটো জ্বলাই লওঁ, ডালখিনি বহাই দিওঁ। এয়া মোৰ ডাল হৈ গ'ল, বহাই দিলোঁ। যেতিয়ালৈ ডালৰ মোৰ অকণমানি উতল নাহে তেতিয়ালৈ মই চব্জিখিনি কাটি লওঁ। আৰু যদি ভিডিঅ'টোৰ ভাল লাগে, অকণমানি ক'ৰবাত ভাল লাগে, তেতিয়াহ'লে লাইক কৰি দিব। আৰু মোৰ চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। এয়া মই পটলটো কাটি লওঁ। কাটি লওঁ মানে পটলটো চেলাই লোৱা নাই, এইটো চাচি লৈছোঁ। আৰু আলুটো কাটি ল'লোঁ। আৰু পিঁয়াজ মই এই এটা পিঁয়াজে ব্যৱহাৰ কৰিম ইয়াতে পটল ফ্ৰাই আৰু ডাল চম্বাৰৰ কাৰণে। ডাল সদায় চচপেন অথবা কেৰাহীত বনাব লাগে, কেতিয়াও কুকাৰৰ ডাল খাব নালাগে। কুকাৰৰ ডাল খালে ইউৰিক এচিড শৰীৰত বহুত পৰিমাণৰ বাঢ়ি যায় আৰু গাৰ বিষ এইবিলাক হোৱা যায়। বাচ্ছাৰ কাৰণে খুবেই বেয়া। সেইকাৰণে মই চেষ্টা কৰোঁ যে চচপেন অথবা কেৰাহীতেই মই ডাল বনোৱাৰ চেষ্টা কৰোঁ। তথাপি কেতিয়াবা কুকাৰত বনাব লগা হৈ যায়। এতিয়া বজাৰৰ পৰা যেতিয়া চব্জি অনা যায়, অকণমান সময় এনেকৈ পানীত তিয়াই থ'ব লাগে। এতিয়া আৰু চাউল কুকাৰত যেতিয়া আমি চাউল ৰান্ধি খাওঁ, মানুহে দেখা পাওঁ যে কিছুমান মানুহে কুকাৰতেই চাউলটো ধুই দিয়ে, কিন্তু এইটো একেবাৰে সম্পূৰ্ণ ভুল হয়। সদায় এটা ফুটা থকা বাচনত এনেকৈ চাউলটো ধুই ল'ব লাগে আৰু ইয়াৰে বগা পানীটো ওলাই দিব লাগে। খুব ফুটা থকা বাচন, আমাৰতো দক্ষিণ কামৰূপৰ ফালে ইয়াকে খুখুৰী বুলিয়ে কয়, খৰাহী। তো খৰাহীত মই এনেকৈ পানীটো 3বাৰ 4বাৰমান ওলাই পেলাই এটা বাতি দি পেলাই এনেকৈ থৈ দিম। এইটো 5 মিনিট থৈ দিম। তাৰপিছত মই চাউলকেইটা কুকাৰত বহাই দিম। তেতিয়া বহুত ধুনীয়াকৈ ফুলা ফুলা হৈ যায়। এয়া মোৰ ডাল মই ট্ৰান্সপ্লেণ্ট কৰাই লৈছোঁ। ইয়াতে মই এইটো চাম্বৰ দিম। তেনেই আইতাৰ দিনৰ পৰাই, ককা আইতাৰ দিনৰ পৰা যিটো চাম্বৰ দিয়া পদ্ধতি সেইটোৱে হয়। অকণমানি পাঁচফোৰণ, এয়া জিৰা আৰু এয়া হ'ল শুকান জলকীয়া, পিঁয়াজ। এইটোৰ টাইমিং খুব মানে মনত ৰাখিব লগা যে প্ৰথম আপুনি কি দিলে আৰু পিঁয়াজটো ভালকৈ পকিলে নে নাই। আৰু বহুত যদি বেছিও ৰেড হৈ যায় তেতিয়াহ'লে মানে ডালটো টেষ্ট নহয়। অকণমানি এনেকুৱাই ৰংচুঙা হ'ব লাগে। আপুনি এটা গোন্ধ পাব, তেতিয়াই আপুনি ডালটো ঢালি দিব। চাওক কিমান ধুনীয়া লগা হৈছে, দেখিছেনে? এখনি সাধাৰণ মুগ মচুৰৰ ডাল আৰু খাবলৈ বহুত টেষ্টি। সেইকাৰণে কুকাৰত ৰন্ধা বাদ দি পেলাই কেৰাহীত এয়া চচপেনত বনোৱাৰ চেষ্টা কৰিব। এয়া হ'ল মই একফালে পটল ভাজিম আৰু একফালে মই বেঙেনাটো ফ্ৰাই ভাজিম। এয়া মোৰ পটল ভাজিবলৈ তেল অলমষ্ট গৰম হৈ গ'ল। পিঁয়াজ দি দিলোঁ। বাছ একো নাই, না মছলা থাকিব না কিবা থাকিব, অকল নিমখ আৰু হালধি দি পেলাই মই পটলটো এনেকৈ তেলত ফ্ৰাই কৰিম। আৰু এইটো খাবলৈ খুবেই সোৱাদ হয়। সাধাৰণ ৰেচিপি, কেতিয়াবা সেই আগৰ দিনৰ মাই মছলাবিলাক খোৱাতকৈ এইখিনি খাদ্য খোৱাটো শৰীৰৰ কাৰণেও খুব ভাল। আৰু এইবিলাক খাদ্য ধৰক সদায় খাব পাৰি, 7 দিনত 4 দিন খাব পাৰি। বাকী কেইদিনটো আৰু বেলেগ মছলা খাবৰ ইচ্ছা যায়, মাই মছলা খাবৰ ইচ্ছা যায়। যেতিয়া ঘৰত সৰু ল'ৰা ছোৱালী থাকে তেতিয়া এনেকুৱা খাদ্য। ইয়াতে মোৰ পটল সিজিবলৈ 5 মিনিট লাগিব আৰু এয়া হৈয়ে গ'ল মোৰ বেঙেনা ভাজি। বেঙেনাত বেছি সময় নালাগে, তো বেঙেনাটো ফ্ৰাই হৈ গ'ল। আৰু এইফালে মোৰ পটলো চাগে অলমষ্ট ৰেডিয়ে হৈ গ'ল। এয়া চাওক, এয়া হৈ গ'ল মোৰ ৰেডি। এতিয়া মই এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া আৰু খাবলৈও বহুত টেষ্টি। এতিয়া চাম মোৰ ছোৱালীজনীয়ে কি কৰি আছে। এতিয়া তাক ডিনাৰৰ কাৰণে ৰেডি কৰাব লাগিব। তো চাই আহোঁ। এয়া টিভি চাই আছে। তো মই এতিয়া তাৰ ডিনাৰ ৰেডি কৰোঁ। আগতে তাক খুৱাই লওঁ। এয়া চাওক,
আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি অকণমানিও কিবা ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু আজিলৈ আহোঁ আৰু নতুন ভিডিঅ'ত আকৌ লগ পাম বুলি আশা কৰিলোঁ আজিলৈ ইমানতে থেংক ইউ ছ' মাছ